এইখন ৰংজলি গাঁও। এইখন গাঁৱৰে এইজন ৰাহুল। দুখৰ মাজে মাজে গৈ থকা ৰাহুলৰ জীৱন। ৰাহুল ভদ্ৰ, নম্ৰ, পঢ়া শুনা সকলোতে পাৰ্গত। চাওঁচোন আহক ৰাহুলৰ জীৱনটো এবাৰ। ভন্টি ও ভন্টি পানী এগিলাস দেচোন। মই ধন্তিতাক এবাৰ লগ কৰিবলৈ গৈছিলো, পিছে সি ঘৰত নাই। মোক এইটো লওক। পিছে মা উঠিলে নে? মা নাই উঠা, মা গাটো বৰ ভাল নহয় অ দাদা, পাৰিলে দৰৱ কেইটা আনি দিবিচোন। ঠিক আছে দে, আনিম বাৰু। মা মা তই উঠাই নাই? বৈচোন অলপ বাহিৰতে বহি দিবি, গাটো ভাল পাবি গৈ। নাই ঐ, মই ইয়াতে ঠিক আছো ঐ। বৈ বৈ অকমান বাহিৰত বহি দিবি, গাটো ভাল পাবি। বৈচোন মা, বৈচোন বাহিৰত অলপ বহি দিবি, গাটো ভাল পাবি। উঠ। লাহে লাহে নামচোন। বহ, ইয়াতে বহি দেচোন। তই আকৌ কৰবাত ওলাই যাবি নেকি? অ মা, ধন্তিতাক এবাৰ লগ কৰিবলৈ যাব লাগিব। তেওঁক অথনিত লগ নাপালো নহয়। তোৰো বৰ কষ্ট হৈছে ন? কি কৰিবি, দুখীয়াৰ জীৱনত দুখ নুগুচে অ। মা, তই এইবিলাক চিন্তা কৰি নাথাকিবিচোন, মই আছো নহয়। ভন্টি, তই মাক চাবি, মই এফালৰ পৰা আহোঁগে। পাৰিলে দৰৱ পাতি কেইটা আনিম দে। মা তই অকমান বহ দেই। যা। ধন্তিতা ৰবচোন। ধন্তিতা, মই আপোনালোকৰ ঘৰলৈ পুৱাতে গৈছিলো, পিছে আপোনাকহে লগ নাপালো। কি হ'ল ক? ধন্তিতা, মাৰ গাটো ভাল নহয়, দৰৱ পাতি কেইটামান কিনিবলৈ পইচা লাগিছিল। পাৰিলে পইচা কেইটামান দিয়কচোন। তহঁতি দিম বুলিতো ঠিকেই কওঁ, কিন্তু দিওঁতেহে খেলি মেলি কৰ। এতিয়া মোৰ ওচৰত পইচা নাই, যাচোন কাম বন বিচাৰি চা। আছে যদি দিয়কচোন পইচা কেইটামান। মই এতিয়া দিব নোৱাৰোঁ। মাৰ গাটো ভাল পালে মই ঘূৰাই দিম। থকা হ'লে তোক দিলোঁ হ'লেও, এতিয়া মই দিব নোৱাৰোঁ, মোৰ ওচৰত পইচা নাই। তই বেয়া নাপাবি, যা। আইজনী, অ আইজনী, মোক ভিতৰলৈ লৈ যাহিচোন। বৰ অশান্তি পাইছো অ ইয়াত থাকি। অ মা ক। মোক ভিতৰলৈ লৈ যাচোন আইজনী, মই ইয়াত থাকি বৰ অশান্তি পাইছো অ। বৈ মা অলপ ভিতৰতে শুই লবি। মা তই অলপ শু দেই, মই ভাত কেইটা বনাই লম দে। হ'ব যা, বনাই ল।
ভাত বনাবলৈচোন একোৱেই নাই দাদাও খোৱাহি নাই কিনো বনাও হেল্ল' মামানী তই কামলৈ নাহিলি যে এতিয়া কেইটা বাজে তহঁতে কবি এটা আৰু কৰিবি এটা কামলৈ আহিম বুলি কৈ আছিলি এতিয়ালৈকে অহা নাই যে তহঁতৰ নিচিনা মানুহক কাম কৰাত নলগোৱে ভাল দেই কি কাম আছিলে অৰ্জুন দা চাই ল'বি ইয়াতে বিস্কুটটো গোটেইটো খাই পেলাবি হা ঠিক আছে বিস্কুটটো নাখাওঁ দে মা আৰু ভণ্টিলৈকে লৈ যাম অৰ্জুন দা অৰ্জুন দা অৰ্জুন দা মোৰ কাম হৈ গ'ল মোৰ হৈ গ'ল চবখিনি কৰিলি কৰিলোঁ পাছফালৰখিনিও হৈ গ'ল ঠিক আছে তই এতিয়া যা মই পইচা পাছত দিম এতিয়া মোৰ ওচৰত খুচুৰা নাই হা তই বেয়া নাপাবি তোক মই দি দিম যা কাম কৰিছিলোঁ পইচা কিমান পাম বুলি কিন্তু পইচাটো নিদিলে ঘৰতো বজাৰ পাতি নাই মাৰো দৰৱ কেইটামান কিনিব লাগিছিল কিনো কৰোঁ
একো ভাবিয়ে পোৱা নাই ৰাহুল দা ৰ'বাচোন কাকি কোৱা আকাশী তই ৰচোন দে মই যাওঁ ৰাহুল দা ভালনে তোমাৰ মা গাটো ভাল হৈছেনে আছো আৰু মাহে গাটো ভাল নহয় কিনো কৰো তাকে একো ভাবিয়ে পোৱা নাই ৰাহুল দা তোমাক কথা এটা ক'বলগীয়া আছিলে কি কোৱা পিছে ক'বলৈহে বেয়া লাগিছিল একো নাই কোৱা ৰাহুল দা তুমি মোক বেয়া নাপাবা মই তোমাৰ জীৱন দিব নোৱাৰিম কাৰণ মোৰ ঘৰৰ মানুহে তোমালৈ নিদিয়ে দুখীয়া বাবে হয় নেকি ঠিকে আছে দিয়া তোমাৰ মা দেউতাই ঠিকেই ভাবিছে কাৰণ মই মোৰ জীৱনটো চলাবলৈকে কষ্ট আৰু মই তোমাক জীৱন সংগী কৰি ক'ত সুখত ৰাখিব পাৰিম আকাশী মই ভাবোঁ তুমি সদায় সুখী হৈ থাকা আৰু সুখত থাকা কেইদিনমানৰ পাছত মোক চাবলৈ ল'ৰা আহিব মই তোমাৰ জীৱন সংগী হ'ব নোৱাৰিলোঁ যদিও আমাৰ ভালপোৱা এনেকৈ থাকিবনে আকাশী মই তোমাৰ কেতিয়াও বেয়াটো বিচৰা নাই তুমি সদায় সুখী হৈ থাকা আকাশী তুমি সদায় হাঁহি থাকা আকাশী তুমি যাবা মই যাওঁ দিয়া দাদা আহিলি দাদা বজাৰ কৰিব নোৱাৰিলি নেকি নোৱাৰিলো ভণ্টি একো বজাৰ নিব নোৱাৰিলো দাদা আমি বাৰু দুখীয়া হৈ জন্ম লোৱাটোৱে আমাৰ ভুল নেকি ভণ্টি তই দুখ নকৰিবি আমাৰো এদিন সুখ আহিব দে মা মা ও মা দাদা মা নামাতে কিয় মা মা অ মা ও মা মা ও মা ৰাহুল তাৰ মাক ঢুকাল সকলোবিলাক নীতি নিয়ম ৰাইজে কৰি দিলে দুখৰ মাজে মাজে ৰাহুলৰ জীৱনটো পাৰ হৈ গ'ল কিন্তু ৰাহুলৰ জীৱনলৈও সুখ আহিল কেনেকৈনো সুখ আহিল ৰাহুলৰ জীৱনলৈ দাদা কওকচোন আপুনি ৰাহুল হয় চিঠি এখন আছিলে আৰু ৰ'বচোন ইয়াতে চহী এটা কৰি থৈ যাওকচোন হ'ব ঠিক আছে ভণ্টি ঐ ভণ্টি কি দাদা ভণ্টি মোৰ চাকৰি হৈ গ'ল সঁচাকে নি দাদা ভণ্টি এইখন চা ভণ্টি আজি যদি মা থাকিলেহেঁতেন নহয় সঁচাকৈ মা বৰ সুখী হ'লহেঁতেন ন ভণ্টি দাদা তই সেইবোৰ কথা কৈ এতিয়া মনটো বেয়া নকৰিবিচোন ৰাহুল ভালনে আছো দেই এনেকুৱা ভাল আছো দেই মোৰ ৰাহুল দা কিবা এটা খুৱাব নি খাবি ৰ ঠিক আছে দিয়ক কিন্তু মানিছো দেই বহুত কষ্ট কৰি তই চাকৰিটো ভালি তই বহুত ধৈৰ্য্যফলৰ মানুহ হ'লিও হ'ব দে ৰাতিলৈ কিবা এটা খুৱাবি কিন্তু খাবি দে ঠিক আছে ৰাতি লগ পাম মই ফোন কৰিম তোক ঠিক আছে দে ৰাহুল দা তুমি কাকি তুমি ক'ত আহিছিলা এয়া বজাৰ কৰিলোঁ তোমাৰ ভালনে ৰাহুল দা আছো আৰু দেই তুমি মোক এতিয়া বেয়া পাইছা ন নাই তোমাকতো মই আৰু কিয় বেয়া পাই থাকিম এতিয়া আৰু মই এইবিলাক কথা ধৰি থকা নাই কাকি মই জানো ৰাহুল দা তুমি আজি বহুত সুখী কিন্তু মই কি হৈছে আকাশী তোমাৰ কোৱা আজি মই সকলো পাইছোঁ কিন্তু সকলো পাই মই সুখী নহয় কিয় আকাশী
ধন টকা পইচা মানুহক সুখী কৰিব নোৱাৰে ৰাহুল দা কোনে জানে কাৰ কেতিয়া সুখ আহে কেতিয়া দুখ আহে কাকি এতিয়া আৰু এইবিলাক কথা চিন্তা কৰি নাথাকিবা সুখ আৰু দুখৰ মাজতে সংসাৰখন চলাই নিয়া ঠিক আছে যোৱা এ ৰ তহঁতৰ কথাবোৰ মই শুনিহে আছোঁ কথাবোৰ কিবা চিনেমা লাগি গ'ল ৰচোন ফটো এখনকে মাৰি থওঁ